দেৱবৰদেৱ মহাদেৱক স্মৰণৰ বাবে সাজু হৈ উঠিছে কমলপুৰৰ কলাকুছিবাসী ৰাইজ। আজি লাইহুটা স্থাপন কৰিলে কলাকুছিবাসী ৰাইজে। অহা 16, 17, 18 আৰু 19 ফেব্ৰুৱাৰীত কলাকুছি সাৰ্বজনীন শিৱ মন্দিৰত শিৱৰাত্ৰি মহোৎসৱটি সোণালী বৰ্ষৰূপে উদযাপনৰ বাবে সাজু হৈছে স্থানীয় ৰাইজ। দিহানাম প্ৰতিযোগিতা, ধৰ্মীয় শোভাযাত্ৰা, নাগাৰা নাম প্ৰদৰ্শন, ধৰ্মালোচনী সভা, স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে ৰূপায়িত হ'ব সাংস্কৃতিক অনুষ্ঠান। 18 ফেব্ৰুৱাৰীত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী সুবাসনা দত্তৰ লগতে থাকিব তেজপুৰ থেস্পিয়ানৰ বাৰেৰহণীয়া অনুষ্ঠান। শিৱ মন্দিৰ আছিল একদম আজো ককাহঁতৰ দিনৰ পৰা আমি আজিলৈকে সেই মন্দিৰটোতে প্ৰতি বছৰে উলহ মালহেৰে সোণালী জয়ন্তী শিৱৰাত্ৰি মহোৎসৱ পালন কৰি আছিলোঁ। এইবাৰ আমি নতুন মন্দিৰ আপোনালোকে দেখিছে এই বিশাল মন্দিৰটো আমি বহুত কষ্টৰে আমি এই মন্দিৰটো মানে কিছু পৰ্যায় যিমানখিনি সম্ভৱ পাৰোঁ আমি আগবঢ়াই লৈ গৈছোঁ। এই মন্দিৰতে এইবাৰ আমি সোণালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। সেই 16 তাৰিখৰ আমাৰ পুৰণা শিৱ মন্দিৰৰ যিটো লিংগ যিটো সেই বিগ্ৰহটো আমাৰ ইয়াতে 16 ফেব্ৰুৱাৰীতে স্থাপন কৰা হ'ব। তাৰে পিছতে আমাৰ দুপৰীয়াৰ ভাগত আছে আমাৰ দিহানাম প্ৰতিযোগিতা, গধূলি আছে আমাৰ সাংস্কৃতিক অনুষ্ঠান, 17 ফেব্ৰুৱাৰীত ৰাতিপুৱা ধৰ্মধ্বজা অনুষ্ঠান, তাৰে পিছতে শোভাযাত্ৰা, তাৰে পিছতে আমাৰ সন্ধিয়া পুৰুষৰ নাগাৰা নাম, 18 তাৰিখে আমাৰ মূল শিৱ পূজাখন আমাৰ 18 তাৰিখ। সেই 18 তাৰিখে ৰাতিপুৱা বিভিন্ন অনুষ্ঠানৰ লগতে আমাৰ অসমৰ প্ৰখ্যাত শিল্পী সুবাসনা দত্তৰ লগতে তেজপুৰৰ থেস্পিয়ান বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আমাৰ সেইদিনা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। তাৰে নেক্সট দিনা শিৱ বাবাৰ যিটো মহাভোগ, আমি সেই মহাভোগ সকলো ৰাইজে মিলি উলহ মালহেৰে গ্ৰহণ কৰিম। আৰু তাৰ পিছতে আমাৰ মহিলা নাম প্ৰদৰ্শন আছে। গতিকে মই সকলো ৰাইজক আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আমি সকলোকেইটা অনুষ্ঠানত আটাইকেইটা অনুষ্ঠানত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব বুলি মই সকলোকে আহ্বান জনালোঁ। চাংচাৰীৰ পৰা পৱন নীল কাশ্যপৰ ৰিপৰ্ট আৰু খবৰ।